আয়ুষ্মান কাৰ্ড যিখন কাৰ্ড বৰ্তমান সমগ্ৰ দেশবাসীৰ বাবে অত্যন্ত মূল্যৱান কাৰণ এই কাৰ্ডখন যদি আপোনাৰ হাতত আছে তেন্তে আপুনি প্ৰত্যেক বছৰে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ কাৰণে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা যিকোনো চৰকাৰী আৰু বেচৰকাৰী হস্পিটেলত লাভ কৰিব ইয়াৰ উপৰিও এই কাৰ্ডখন থাকিলে আপোনাৰ পৰিয়ালৰ বহুতো উপকাৰ হয় গতিকে এই কাৰ্ডখন লাভ কৰাটো বৰ্তমান প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এক বুজাব নোৱাৰা আনন্দ বৰ্তমান ভাৰত চৰকাৰে এই কাৰ্ডখন ইতিমধ্যে বনোৱাৰ কাৰণে এটা ৱেবছাইট জাৰি কৰিছে হয় বন্ধুসকল মই ক'ব বিচাৰিছোঁ আয়ুষ্মান ভাৰত যোজনাৰ কথা নমস্কাৰ আপোনালোকে চাই আছে ডিজিটেল গুৰু বন্ধুসকল বৰ্তমান মই উপস্থিত আছোঁ মোৰ CSC চেণ্টাৰত আৰু মই আজি আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে আয়ুষ্মান কাৰ্ড আপুনি কেনেদৰে বনাব ইয়াৰ উপকাৰিতা কি কি সেই বিষয়ে মই কথা পাতিম তাৰ আগতে মই ভিডিঅ'টিৰ ভিতৰলৈকে যোৱাৰ আগতে সকলোলৈ এটা বিশেষ অনুৰোধ যদি আপুনি মোৰ এই চেনেলটিৰ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে এই চেনেলটি সাবস্ক্ৰাইব কৰিব লগতে এই ভিডিঅ'টি যদি আপুনি ভাল পায় তেনেহলে এই ভিডিঅ'টি আপোনাৰ বন্ধুবৰ্গ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু যিসকল CSC ফিএলি এই বন্ধুটো এই ভিডিঅ'টি চাই আছে আপোনালোকৰ এটা বিশেষ অনুৰোধ আপোনালোকে এই ভিডিঅ'টি A to Z আৰম্ভৰ পৰা শেষলৈকে চাব আৰু যদি আপোনালোকে কিবা বুজি নাপায় মোক ডাইৰেক্ট কন্টাক্ট কৰিব বন্ধুসকল বৰ্তমান আয়ুষ্মান কাৰ্ডৰ কাৰণে ভাৰত চৰকাৰে এটা ৱেবছাইট জাৰি কৰিছে এই ৱেবছাইটটো হ'ল PMJAY.gov.in মই এই লিংকটো মোৰ এই ভিডিঅ'টি ডেসক্ৰিপচনত মই দি দিম আপুনি তাত ক্লিক কৰিও ডাইৰেক্ট মোৰ বটন য'ত উপস্থিত আছো ইয়ালৈকে আহিব পাৰে বৰ্তমান ভাৰত চৰকাৰে আয়ুষ্মান এখন জাৰি কৰিছে আৰু এই কাৰ্ডখনৰ বিষয়ে সকলোৱে কম বেছি পৰিমাণে জানে গতিকে মই এই কাৰ্ডখনৰ বিষয়ে বেছি ক'ব নাযাওঁ এই কাৰ্ডখনৰ যি লাভ তিনিটা সেই লাভ তিনিটা ইয়াতে আপোনালোকে ইয়াতে এই ৱেবছাইটত আহিলে গমেই পাব 5 লাখ কা মুফ उपचार प्रति वर्ष प्रति परिवार अर्थात प्रतिটো পৰিয়ালৰ কাৰণে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা আৰু এই চিকিৎসা যিকোনো চৰকাৰী বা প্ৰাইভেট হস্পিটেলত কৰিব পাৰিব ইয়াৰ কাৰণে পৰিয়ালৰ সদস্যৰ বয়সৰ কোনো সীমা নাই অৰ্থাৎ এখন কাৰ্ড থাকিলে আপোনাৰ পৰিয়ালটোৱে গোটেই কেজনে আপোনালোকৰ সদস্য কেজনে তেওঁলোকে বিনামূলীয়াকে যিকোনো প্ৰাইভেট বা চৰকাৰী হস্পিটেলত কৰিব পাৰিব গতিকে ভিডিঅ'টি মই বেছি দীঘলীয়া নকৰো মই ভিডিঅ'টিৰ এই যিখিনি লাভ সেই লাভখিনি আপোনালোকে নিজে সকলোৱে গমে পায় এতিয়া মই আলোচনা কৰিম এই ভিডিঅ'টি জৰিয়তে আপুনি ঘৰতে বহি আয়ুষ্মান কাৰ্ডখন কেনেদৰে বনাই ল'ব বন্ধুসকল আজিকালি সকলোৱে ল্যাপটপ বা কম্পিউটাৰ মোবাইল সকলোৱে ইউজ কৰে তো গতিকে আপুনি কলৈকে যাব নালাগে আপুনি আপোনাৰ নিজৰ মোবাইলতে এই কাৰ্ডখন বনাই ল'ব পাৰিব আৰু বনাই লোৱাৰ কাৰণে এই যেটো ৱেবছাইট এই ৱেবছাইটৰ যেটো লিংক মই এই ভিডিঅ'টি ডেসক্ৰিপচনত মই দি দিম আপুনি তাত ক্লিক কৰি ইয়ালৈকে আহিব পাৰিব এই কাৰ্ডখন আপুনি তিনিটা পদ্ধতিৰ জৰিয়তে বনাব পাৰে প্ৰথমতে আপুনি এটা আইডি ৰেজিষ্ট্ৰেচন কৰিব লাগিব ইয়াৰ পিছত এখন লিষ্ট আহিব সেই লিষ্টখন 2014 বা 2011 ৰ সেন্সাছত যিখন লিষ্ট সেই লিষ্টখন নাম যাৰ আছে তেওঁহে এই কাৰ্ডখন বনাব পাৰিব ইয়াৰ পিছত এই কাৰ্ডখনৰ কাৰণে KYC দিব লাগিব KYC তিনিটা পদ্ধতিৰ জৰিয়তে দিব পাৰিব এটা হল ফিংগাৰ এটা আইৰিছ আৰু এটা OTP ইয়াৰ পিছত যাৱতীয় কামখিনি কৰিখনে আপুনি 24 বা 48 ঘণ্টাৰ ভিতৰত কাৰ্ডখন টোটালিকে ডাউনলোড কৰি ল'ব পাৰিব এতিয়া মই কম্পিউটাৰ স্ক্ৰীনত দেখুৱাম আপুনি কেনেদৰে নিজকে ঘৰতে নিজৰ আয়ুষ্মান কাৰ্ডখন বনাই ল'ব হেয়া মই কম্পিউটাৰ স্ক্ৰীনত দেখুৱাম আৰু এইখিনিতে সকলোৰে এটা বিশেষ অনুৰোধ আপোনালোকে যেতিয়া ল্যাপটপ ব্যৱহাৰ কৰিব বা কম্পিউটাৰ ব্যৱহাৰ কৰিব আপোনালোকে এই যেটো ফায়াৰবক্স ব্ৰাউজাৰ আছে এই ব্ৰাউজাৰটোহে আপোনালোকে ব্যৱহাৰ কৰিব ক্ৰম ব্ৰাউজাৰটো ব্যৱহাৰ নকৰিব ফায়াৰবক্সত ইয়াতে আমি সাৰ্চ কৰিম PMJAY.gov.in মই এই যেটো লিংক মই এই ভিডিঅ'টিৰ ডেসক্ৰিপচনত মই দি দিম আপুনি তাত ক্লিক কৰিও আয়ুষ্মান ভাৰতৰ যিখন হোম পেজ আছে এই হোম পেজখনত ইয়াতে আহিব পাৰিব ইয়াতে এবাউট PMJAY ইয়াতে গোটেইখিনি দিয়া আছে আৰু এই কাৰ্ডখনৰ যেটো প্ৰথম বেনিফিট 5 লাখ টকা প্ৰতিটো বৰ্ষতে প্ৰতিটো পৰিয়াললৈ আগবঢ়োৱা হ'ব আৰু এই যেটো সুবিধা দেশৰ যিকোনো প্ৰাইভেট বা গভৰ্ণমেণ্ট হস্পিটেলত এই উপলব্ধ হ'ব
এনেকুৱা বহুতো ইতিমধ্যে মই কৈছোৱে এনেকুৱা বহুতো সুবিধা আছে এই কাৰ্ডখনৰ এতিয়া আমি এই কাৰ্ডখন ভিডিঅ'টি বেছি দেৰি নকৰি এই কাৰ্ডখন মই কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰে সেয়া মই দেখাবলৈ গৈ আছো আপুনি যদি এইখন অকমান এনেকৈ তলফালে স্ক্ৰল ডাউন কৰি ইয়াতে দেখিব হাউ টু গেট আয়ুষ্মান কাৰ্ড ইয়াতে চাওক registration yourself and search beneficiary do your KYC wait for approval download your Ayushman card তো আমি যেহেতু প্ৰথমতে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেলফত কৰিলে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰ কাৰণে আমি ইয়াতে ক্লিক কৰিম ৰেজিষ্ট্ৰেশ্যনত আমি ক্লিক কৰিম ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে অকমান সময় এনেদৰে ওয়েট কৰিব ওয়েট কৰাৰ লগে লগে আপুনি ইয়াতে মোবাইল নাম্বাৰ আৰু ইয়াতে আধাৰ নাম্বাৰটো বহাই দিব মোবাইল নাম্বাৰ হেতু দিব যেটো আপুনি আধাৰ কাৰ্ড বনাওতে মোবাইল নাম্বাৰ দিছিলে হেতু ইয়াতে বহাই দিব মই ইয়াতে মোবাইল নাম্বাৰ আৰু মোৰ আধাৰ কাৰ্ড নাম্বাৰটো বহাই দিম ইয়াৰ পিছত সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে অকমান সময় এনেদৰে স্ক্ৰল ডাউন কৰি তলফালে আপুনি চাব পাৰে নহলে অকমান সময় ওয়েট কৰিব ইয়াৰ পিছত ইকুআইসি অথেন্টিকেশনৰ কাৰণে ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেদৰে অকমান লোডিং হ'ব দিব লোডিং হোৱাৰ পিছত এন্টাৰ ওটিপি ইয়াতে আহিব মোৰ মোবাইলত লগে লগে ওটিপিটো মই পাই গৈছো ইয়াৰ পিছত মই মোৰ যেটো ওটিপি ইয়াতে মই বহাই দিম ওকে আপোনাৰো এনেকে ওটিপি এটা যাব আৰু ওটিপিটো আপুনি এনেদৰে মোবাইলত চাই ইয়াতে বহাই দিব কিছু সংখ্যকৰ হয়তো নেটৱৰ্কৰ কাৰণে ওটিপি নাযাব পাৰে আপুনি অকমান পিছত এনেকে ট্ৰাই কৰিব যদি লগালগ গৈছে লগালগ ইয়াতে ওটিপিটো বহাই দিব বহাই দি ইয়াতে আছে ভ্যালিডেট ইয়াৰ পিছত আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটাই ক্লিক কৰিব ইয়াতে ডাবল ক্লিক নকৰিব ডাবল ক্লিক কৰিলে কি হয় পেজখন খুল খাই যায় ইয়াতে চাওক লিডাৰ ক্লিক কৰাৰ পিছত অকমান সময় এনেকে লোডিং হ'ব ইয়াৰ পিছত চাওক eKYC has been verified successfully ইয়াৰ পিছত মই ওকে কৰি দিম ওকে কৰি দিয়াৰ পিছত এনেদৰে অকমান সময় স্ক্ৰল ডাউন কৰিব তলফালে বা এনেকে আপুনি তলফালে চাব পাৰে ইয়াতে চাওক সেলফ ৰেজিষ্ট্ৰেশ্যন মোৰ ফোন নাম্বাৰটো মোৰ আধাৰ কাৰ্ড নাম্বাৰ ইয়াৰ পিছত মোৰ যেখিনি ডিটেইলছ গটেখিনি আছে ইয়াতে ইয়াৰ পিছত কমিউনিকেশ্যন যেটো এড্ৰেছ আছে হেতু মই এনেকে সেম দিম কাৰণ মোৰ যেটো পাৰ্মানেন্ট আৰু কমিউনিকেশ্যন এড্ৰেছ হেতু মোৰ একে হয় ইয়াৰ পিছত ইয়াতে আপুনি কমিউনিকেশ্যন আৰু যেটো পাৰ্মানেন্ট আছে ইয়াতে আপুনি ইয়াতে ওকে দিব ইয়াৰ পিছত চাওক ৰোল অফ ডিটেইলছ ৰোল অফ প্লেট ইন ৰেসপেক্টিভ এপ্লিকেশন ইয়াতে আপুনি BIOS 2.0 ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ৰোলটোত আপুনি ইয়াতে চাওক CSC ইউজাৰ এজেন্সি এডমিনছ ফেকেলেটৰ আপুনি কি হয় হেতু আপুনি ইয়াতে হেই কৰিব মই ইয়াতে সেলফ ইউজাৰ ইয়াতে মই ক্লিক কৰিম মই যেটো CSC ইউজাৰ হয় তাৰ কাৰণে মই ইয়াতে CSC ইউজাৰ মই ক্লিক কৰিছো ইয়াৰ পিছত মই ইয়াতে ক্ৰিয়েটত ক্লিক কৰিম ক্ৰিয়েটত ক্লিক কৰাৰ আগত ইয়াতে আপুনি অকমান সময় লগইন নেম যেটো লগইন নেম ইয়াতে আপুনি এটা দিব পাৰে মই মোৰ নামটো দি দিছো ইয়াৰ পিছত মই ক্ৰিয়েট কৰিম ক্ৰিয়েটত ক্লিক কৰাৰ লগে লগে অকমান সময় এনেকে লোডিং হ'ব লোডিং হোৱাৰ আপুনি অকমান সময় এনেকে ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰলৈ এটা লগইন আইডি এটা SMS যোগে গৈছে আৰু আপুনি ইয়াতে ক্লিক কৰিব ওকে ক্লিক কৰাৰ পিছত এইখন যিখন পেজ আছে এইখন পেজ আপুনি এইখন স্ক্ৰল ডাউন এইখন এভয়েড কৰিব এইখন একো কৰিব নালাগে ঠিক আছে আপুনি এইখন একো কৰিব নালাগে ইয়াৰ পিছত সেলফ ৰেজিষ্ট্ৰেশ্যন আপুনি তাত ক্লিক কৰিব যেটো আমাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ গল ইয়াৰ পিছত আমি এইখন অকন সময়কে বেক কৰি দিম এইখন নালাগে এইখন হৈ গৈছে ইয়াৰ পিছত আপুনি আকৌ সেই আগৰ যেটো ওয়েবসাইট আছে এই ওয়েবসাইটলৈকে আপুনি উভতি যাব
ইয়াৰ পিছত আপুনি আকৌ আগৰ যিখন পেজ আছে তালৈকে উভতি আহিব উভতি অহাৰ পিছত ইয়াতে আপুনি সাইন ইনত ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপুনি মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত ইয়াতে আপুনি এনেকৈ সাইন ইন কৰিব সাইন ইন কৰাৰ পিছত অকমান সময় ৱেট কৰিব অকমান সময় ইয়াতে ৱেট কৰাৰ পিছত চাওক আপোনাৰ লগইন আইডি ষ্টেট আৰু মোবাইল যেটো ওটিপি ইয়াৰ পিছত ভেৰিফাইড ক্লিক কৰিব ভেৰিফাইড ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰলৈকে এটা ওটিপি আকৌ আহিব ইয়াৰ পিছত আকৌ ইয়াতে আপুনি ভেলিডেট ক্লিক কৰিব ইয়াৰ পিছত ওকে কৰিব আপুনি ওটিপিটো দি ভেলিডেট কৰি দিয়াৰ পিছতে আপোনাৰ যেটো আইডি আপোনাৰ গটেখিনি ক্ৰিয়েচন হৈ গল ইয়াৰ পিছত চাওক ইয়াতে আপুনি এটো ভাল মোৰ গটেখিনি দিয়া আছে আৰু আপোনাৰ যেখিনি আইডি আছে এটা আইডি গটেখিনি আপোনাৰ হৈ গল ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপুনি আপোনাৰ অঞ্চলৰ যদি লিষ্টখন চাব বিচাৰে ইয়াতে ষ্টেটৰ নামটো সিলেক্ট কৰিব ইয়াৰ পিছত জিলাখনৰ নাম সিলেক্ট কৰিব ইয়াৰ পিছত আপোনাৰ ব্লকৰ নাম সিলেক্ট কৰিব ইয়াৰ পিছত আপুনি আপোনাৰ গাঁওখন সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনাৰ গাঁৱত 2011 সেন্সাছত যিখিনি মানুহৰ আয়ুষ্মান কাৰ্ডত নাম আছিল তেওঁলোকৰ CSECC বেনিফিচিয়াৰী বুলি কয় এই লিষ্টখন আপুনি পাই যাব ইয়াতে আপোনাৰ ঘৰৰ আন পৰিয়ালৰ সদস্যৰ নামটো আছে নে নাই আপুনি ইয়াতে সাৰ্চ কৰি চাব পাৰে ইয়াতে মই মোৰ পৰিয়ালৰ এজন মানুহৰ নাম ইয়াতে মই বিচাৰি পাইছো মই তাৰ যিখন কাৰ্ড সেই কাৰ্ডখন মই এতিয়া বনাবলৈ গৈ আছো কাৰ্ডখন বনাওতে আপুনি আধাৰ কাৰ্ডখন আৰু আপোনাৰ পান কাৰ্ড এইখিনি গটেখিনি আপুনি সাজু ৰাখিব আৰু এই ভিডিওটি অকমান দীঘল হ'ব পাৰে আপুনি ভিডিওটি স্কিপ নকৰাকৈ আপুনি শেষৰ ফালে গটেখিনি চাব আৰু কাৰণ গটেখিনি তেতিয়া আপুনি বুজি পাব আৰু যদিহে আপুনি স্কিপ কৰি ভিডিওটো চাই হয়তো মাজৰখিনি হয়তো আপুনি বুজি নাপাব পাৰে মই মোৰ পৰিয়ালৰ সদস্য এজনৰ বিচাৰি পাইছো সেইজন মই এতিয়া বনাম আৰু ভিডিওটি আপুনি আৰম্ভণিৰ পৰা যেহেতু আমাৰ লগত চাই আছে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ বন্ধুসকল আপুনি এনেদৰে সাৰ্চ কৰাৰ পিছত আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম যদি আপুনি বিচাৰি পায় আপুনি তাক ইয়াতে ভিউত ক্লিক কৰিব আৰু এটা কথা আপোনালোকে যদি সেলফ ৰেজিষ্ট্ৰেচন কৰে অকল আপোনাৰ আইডিটোৰে আপোনাৰ পৰিয়ালৰ কামখিনি কৰিব পাৰিব বেলেগৰ কাম কৰি নিদিব কাৰণ বেলেগৰ কাম কৰাটো এটা ক্ৰাইম হয় আৰু মই যেহেতু CSC আইডিৰে কৰি আছো তাৰ কাৰণে মই বেলেগৰ কৰিব পাৰো আপুনি যদি সেলফ ৰেজিষ্ট্ৰেচন কৰি আছে তাৰ কাৰণে আপুনি আপোনাৰ মাত্ৰ পৰিয়ালৰ সদস্যৰ কামখিনি কৰিব ইয়াতে আধাৰ কাৰ্ডখন বনাব লাগিলে প্ৰথমতে e-KYC কৰি ল'ব লাগিব e-KYC কৰাৰ কাৰণে ইয়াতে ভিউত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত পৰিয়ালৰ সদস্যজনৰ নাম আহি গৈছে ইয়াৰ পিছত আপুনি এনেকৈ নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে এইখন ফৰ্মখন ফিল আপ কৰিব ইয়াতে নাম গাৰ্জেন নেম আপুনি পৰিয়ালৰ সদস্যজনৰ জেন্ডাৰ ইয়াতে সিলেক্ট কৰিব ইয়াতে ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ পিন কোড আধাৰ কাৰ্ড নম্বৰ ইয়াৰ পিছত এইটো অথেন্টিকেট কৰিব লাগিলে আপুনি ডেমোৰে কৰিব পাৰে ফিংগাৰে কৰিব পাৰে আইৰিছ ডিভাইচেৰে কৰিব ফেচৰে কৰিব পাৰে মই OTPৰে কৰিম মই ইয়াতে OTPত সিলেক্ট কৰিম ইয়াৰ পিছত মই প্ৰথমে এইখন ফিল আপ কৰি লওঁ তাৰ পিছত আপোনাক দেখুৱাই আছো মই ইয়াতে বেনিফিচিয়াৰীৰ নাম বহাই দিছো ইয়াৰ পিছত গাৰ্জেন নেম দিছো ইয়াৰ পিছত জেন্ডাৰটো সিলেক্ট কৰিছো ইয়াৰ পিছত তেওঁৰ ডেট অফ বাৰ্থটো বহাই দিছো ইয়াৰ পিছত আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰটো ইয়াতে দি দিছো ইয়াৰ পিছত পিন কোড নম্বৰটো দি দিছো ইয়াৰ পিছত আধাৰ কাৰ্ড নম্বৰটো দি দিছো ইয়াৰ পিছত যেহেতু মই অথেন্টিকেটটো OTPৰে কৰিম তাৰ কাৰণে মই OTPত সিলেক্ট কৰিছো ইয়াৰ পিছত মই গেট OTPত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে ইয়াতে এটা OTP মোবাইল নম্বৰলৈকে আহিব আৰু ইয়াতে চাওক মই গেট OTPত ক্লিক কৰাৰ লগে লগে ইয়াতে এন্টাৰ ইওৰ OTP ইয়াৰ পিছত আপুনি মোবাইল নাম্বাৰ যেটো মোবাইল নম্বৰ দিছে সেই মোবাইলটো চাই কিনে ইয়াতে OTPটো ফিল আপ কৰক OTPটো মই ইয়াতে বহাই দিয়াৰ লগে লগে ইয়াতে e-KYC ডিটেইলছত এখিনি আহিছে ইয়াৰ পিছত মই সদস্যজনৰ নাম ফটো সহকাৰে গটেখিনি আহিছে ইয়াৰ পিছত মই ইয়াতে নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ লগে লগে KYC খনৰ যিখিনি ফৰ্ম ফিল আপ ইয়াতে হৈ গল এই ফৰ্মখন এবাৰ প্ৰিভিউ চাব দিছে কিবা যদি ভুল হৈছে তেওঁলোকে শুধৰণি কৰিব দিছে ইয়াতে চাওক মই যেহেতু OTP দিছো OTP ইয়াতে ৰাইট সাইন আহিছে ওকে মোৰ গটেখিনি শুদ্ধ হৈছে আৰু মোৰ গটেখিনি শুদ্ধ আছে তাৰ কাৰণে মই ইয়াতে কি কৰিম ইয়াৰ পিছত মই ইয়াতে ফিনিশত মই ক্লিক কৰিম
ফিনিশ কৰাৰ আগত আপুনি এবাৰ আকৌ এবাৰ আৰম্ভণিৰ পৰা চাই লওক কিবা যদি ভুল হৈছে আপুনি এডিট কৰিব পাৰিব ঠিক আছে যদি আপুনি গোটেইখিনি ঠিক ৰাখা বুলি ভাবে ইয়াৰ পিছত আপুনি ইয়াতে আপুনি কনচেনত ইয়াতে ইয়েস দিব ইয়াৰ পিছত আপুনি ব্ৰাউজত ইয়াতে আপুনি পাৰিলে আধাৰ কাৰ্ডখন আপলোড দিব ইয়াৰ পিছত মোৰ যেহেতু গোটেইখিনি হৈ গৈছে ইয়াৰ পিছত মই ফিনিশত মই ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে তেওঁলোকৰ মই যিখিনি ডাটা দিছো সেইখিনি তেওঁলোকৰ সৈতে মেটচ কৰিছে না নাই তেওঁলোকে অকমান ভেৰিফাই কৰিব আৰু এইখিনি সময় অকমান এনেকৈ আপডেটিং বুলি অকমান সময় আছে আৰু যদি আপোনাৰ নেটৱৰ্কটো ঠিকে আছে তেনেহলে এই কামখিনি সোনকালে হ'ব যদি নেটৱৰ্কটো অকমান স্লো হয় তেন্তে অকমান সময় এনেকৈ ওয়েট কৰিব তো অকমান সময় এনেকৈ ওয়েট কৰক তো সাবমিটত ক্লিক কৰাৰ পিছত আপুনি অকমান সময় ওয়েট কৰাৰ পিছত সেইখন সাবমিট হৈ যাব এতিয়া সেইখন গভৰ্নমেণ্টে PMJAY ফালৰ পৰা ভেৰিফাই কৰিব আৰু ভেৰিফাই কৰাৰ পিছত 48 ঘণ্টাৰ ভিতৰত আপুনি কাৰ্ডখন ডাউনলোড কৰিব পাৰিব তো ডাউনলোড কেনেকৈ কৰে তাৰ ওপৰত মই পাৰ্ট 2 এটা ভিডিও বনাম যদি আপুনি সেই ভিডিওটো এতিয়াই পাব বিচাৰে তেনেহলে চেনেলটি এতিয়াই সাবস্ক্ৰাইব কৰি থওক কাৰণ আয়ুষ্মান কাৰ্ডৰ ওপৰত এতিয়াৰ পৰা যিমান ভিডিও আহিব লাগে গোটেই ভিডিওবিলাক আপুনি সময়তে এই চেনেলটিত পাই থাকিব কাৰণ মই এজন CSC VLA হয় তো গতিকে CSC VLA হোৱাৰ কাৰণে বহুত সাৰ্ভিসৰ বিষয়ে আমি এই চেনেলটিত আমি আগৰ পৰা কৈ আহিছো আৰু আগলৈকে কৈ যাম তো বন্ধুসকল ভিডিওটি মই বেছি দীঘল নকৰো ইয়াতে মই সমাপ্ত কৰিম